Good morning. মোৰ ফালৰ পৰা সকলোকে আজিৰ দিনটো সুপ্ৰভাত জনালোঁ আৰু আজিৰ দিনটো সকলোৱে মংগলময় হওক। মই আছোঁ ক'ত চাওক, এইখন হৈছে লিখাবালি ওলমা দলং আৰু মই ৰাতিপুৱা মৰ্ণিং ৱাক কৰিবলৈ আহি দৌৰি আহি ওলমা দলং পালোহি। ভিডিঅ'টো চাই থাকিব, ছাবস্ক্ৰাইব কৰি দিব চেনেলটো, লাইক কমেণ্ট কৰি জনাব কেনেকুৱা পালে। ব'লক এতিয়া আৰম্ভ কৰোঁ। গেটখন খুলি লওঁ আৰু ইয়াৰ পৰাই দৌৰা আৰম্ভ কৰোঁ। গেটখন বন্ধ কৰি যাব লাগিব আৰু পাওঁ চাই উঠিলে ৰাতিপুৱা 5টা বজাতে, কিন্তু মানুহ উঠা নাই, দেখিছে নাই? মানুহ কোনো উঠা নাই আৰু মই অকলে উঠিছোঁ। অকল এতিয়া দৌৰি এয়া নদীৰ মাছ পালোহি আৰু চাই লওক, এইখন গাই নদী হয়, সেইফালে পাহাৰ আছে আৰু এইফালে ওলমা দলং আছে। ব'লক তালৈ গৈ আছোঁ। এয়াই হৈছে লিখাবালি গাই নদী। চাওক ভিউটো চাওক, কিমান পিকনিক প্লেচটো মানে কিমান এৰিয়া। আপোনাৰ এতিয়া এইয়া ৰঙাবেলি ওলাইছে আৰু এইয়া দেখিছে নাই? নদী যিখন নদী দেখিছে এতিয়া, এই নদীখনত আগতে শিলে ভৰপূৰ আছিলে, মানে শিলেই শিল আছিল। আজিকালি শিল নাই। শিল নথকা জহত এনেকৈ ডাঙৰ ফিচাৰী খান্দি আপোনাৰ শিল উলিয়াবলগীয়া হৈছে। শিল নাই আগতে মানে ভৰি দিবলৈ শিলৰ পৰা ভৰি দিব নোৱাৰা হ'লে, আৰু মাছো আছিলে শিল থাকোঁতে, শিলৰ তলত লুকাই মাছবিলাক থাকে হ'লে, কিন্তু এতিয়া মানে শিল নাই। এই নদীখনেই বাৰিষা হ'লে ইমান কাল ৰূপ লয় আৰু খৰালি কালত এতিয়া পানীয়ে নাইকিয়া হ'ল। চব পানী নাই, কিন্তু বাৰিষা হ'লে মানে যিটো কাল ৰূপ লয় আপোনাৰ জানেই, এইফালে ধেমাজি চিচিবগাঁও এইফালে এই নদীখনেই গৈ পিনে গাই নদীয়ে গৈ অৱস্থা বেয়া কৰি দিয়ে মানুহক। কোনো মথাউৰি ৰাখিব নোৱাৰে, নদীখন মানে ভাঙে। 4-5 বছৰ মূৰত এটা নহয় এটা মথাউৰি ভাঙিবই। কিন্তু এতিয়া চাওক নদীত পানী নাই, শুকান হৈ আছে। যদিও পানী নাই বুলি কৈছিলোঁ বন্ধুসকল, ইয়াত এহুটি এই ছাইডেদি বৈ গৈ আছে, দেখিছে কিমান পানী আছে। এইকণে পানী মানে এইটো ছাইডেদি সেইফালে ভেটি পিনি এইফালে উঠিছে আৰু আহি এইখন ওলমা দলং পাবহি হ'লোঁ, দেখিছে নাই? সেইখন যিখন দূৰত আছে সেইখন ওলমা দলং, পাহাৰৰ কাষত যে দেখিছে, জুম কৰি দেখুৱাই দিছোঁ। এইখন আপোনাৰ ওলমা দলং। বন্ধুসকল আহি এয়া ওলমা দলং পালোহি। ওলমা দলং উঠিছোঁ আৰু চাওক। এইখন হৈছে ওলমা দলং, ৰাতিপুৱাৰ নাজানো। এতিয়া যিখন ওলমা দলং দেখিছে সেইখন হয়তো বেছিদিন নাথাকিব পাৰে, কাৰণ নাথাকিব মানে 2-3 বছৰৰ পিছত আৰু দেখিবলৈ নাপাব পাৰে। কেলৈ ইয়াত নতুনকৈ সেইখন যিখন দেখিছে সেইখন হেৰি দলং বনাই আছে, আপোনাৰ পকা দলং বনাই আছে। আৰু পকা দলং বনালে এইখনৰ ইউজ নহ'ব, এইখন হয়তো মানুহ দুনুহ অহা যোৱা কৰিবলৈ বন্ধ কৰি দিব পাৰে। আৰু সেইখন দলং অতি সোনকালে উলিয়াব। এতিয়া বাৰিষাৰ অহাৰ আগমুহূৰ্তত সেই দলংখন খুটা আৰম্ভ কৰি সম্পূৰ্ণ কৰিব আৰু বাৰিষা দিনতো কামত লাগি থাকিব। গতিকে যিসকলে এই দলংখনত উঠি পোৱা নাই, তো আহি পিনি এবাৰ চাই যাব আৰু এই 1-2 বছৰৰ ভিতৰত। এখন বনোৱাটো 13 চনৰ মানত বনাইছিল নেকি, মই সিমান সম্পূৰ্ণকৈ নাজানো। কিন্তু ইয়াৰ পুনৰ আগতে যিখন দলং আছিল এইটুকুৰা জেগাত, সেইখন আছিল এই তলত যিবোৰ দেখিছে এইবোৰ দেখিছে, এইবোৰ আছিল বাঁহৰ আৰু এইখন দিছে লোহাৰৰ, মানে বহুত মজবুতকৈ দিছে। হয়তো এখন পৰ্যটক মানে যিবোৰ মানুহ বাহিৰৰ পৰা আহে চাবলৈ বুলি ৰাখিবও পাৰে, সেইটো কথা নাজানো। কিন্তু পকা দলং মানে ইয়াত হ'বই। সেইফালে এটা খুঁটা পুতি আছে আৰু সেইটো খুঁটা আপোনাৰ আৰম্ভ কৰি আছে আৰু অতি সোনকালে পকা দলং বনাব। আৰু যিখিনি মানুহ সেই বালিবস্তি বুলি কয়, সেইখন মানুহখিনিৰ কাৰণে সুবিধাৰ্থে মানে দলংখন বনাইছে। আৰু এটা কথা, এইফালে অৰুণাচললৈ মানে ইটানগৰলৈ যোৱা ৰাস্তাটো মানে পাহাৰৰ কিনাৰে অৰুণাচলে বনাবলৈ চৰকাৰে সিদ্ধান্ত লৈ আছে। আৰু আজিলৈ ইমানেই বন্ধুসকল, ঠিক আছে, পুনৰ এটা ভিডিঅ'ত আকৌ পুনৰ লগ পাম। বাই।